दिनै कार्बि आंलं जिल्लानि लांहिनाव थानाय रायजोआरि बिजाब बाख्रिनि 10थि गायसनथाय सान फालिनाय जालाङो। मख'जाथाव बाथ्रादि रायजोआरि बिजाब बाख्रिनि 10थि गायसनथाय सान फालिनायजों लोब्बा लाखिनानै सोरजि मुंनि बां रावारि सेथि बिसान लाइसिखौ कार्बि आंलं जिल्ला अट'नमास डिस्ट्रिक्ट काउन्सिलनि मावफुं सोद्रोमा बिलिमहन खाख्लारिनि आखाइजों बेखेवनाय जायो। साहित्य अकादेमि बान्था मोनगिरि रितुराज बसुमतारिनि मासि लानानै सामलायनाय रायजोआरि बिजाब बाख्रिनि गायसनथाय साननि मेलाव रेडिअ महरगिरि जयमती नार्जारी, साहित्य अकादेमि बान्था मोनगिरि फारियै डक्टर प्रेमानन्द मोसाहारि, अरबिन्द उजिर, खुदिया थुनलाइनि साहित्य अकादेमि बान्था मोनगिरि रत्नेश्वर बसुमतारी, बर' थुनलाइ आफादनि बारग' लेङाइ आफादगिरि बिश्वेश्वर बसुमतारी, कार्बि आंलं जिल्ला साहित्य सभानि बारग' आफादगिरि शान्तिराम बसुमतारी, बारग' मावफुं सोद्रोमा शरद ब्रह्म आरो गोबां गुबुन गेदेमा सुबुंफोरा बाहागो लादोंमोन। আজি আমার লাংহিন পাব্লিক লাইব্রেরি আমার লাংহিনৰ বিভাগখনত এটি মাউথ পিচ উন্মোচনৰ কাৰণে এটা সভা অনুষ্ঠিত কৰা হয় আৰু আমাৰ মাননীয় কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ EM শ্ৰী বিলিমহন খাকলাৰী তেখেতৰ উদ্যোগত তেখেতে যিটো ষ্টেপ লৈছে তেখেতৰ দ্বাৰাই আজিৰ এই আমাৰ যিটো মাউথ পিচ সূৰ্যী বুলি আমাৰ বড়ো ভাষাত সূৰ্যী বুলি সৃষ্টি, এই সূৰ্যীখনক আজি উন্মোচন কৰা হয়, প্ৰথম উন্মোচন কৰা হয়। আৰু ইয়াৰ উদ্দেশ্য হ'ল যাতে এই লাইব্ৰেৰীখনত আমাৰ লাংহিন পাব্লিক লাইব্ৰেৰীখনত আমাৰ সমূহ জনগণই আমাৰ এই অঞ্চলৰ সকলো মানে পাব্লিকে যাতে আহি লাইব্ৰেৰীখনত আহি মানে কিতাপ পঢ়ি অধ্যয়ন কৰি ইয়াৰ গুণানুগুণ কিছুমান তেওঁলোকে পাব পাৰে আৰু আমি যাতে পৰৱৰ্তী কালত এই লাইব্ৰেৰীখনক যাতে আমি উন্নীত কৰিব পাৰোঁ, সমূহ ৰাজ্যলৈ এইটোৱে আহ্বান কৰিছে তেওঁ। গতিকে আমি আজি এই যিটো মাউথ পিচ সূৰ্যী ইয়াৰ দ্বাৰাই মানে আমি আমাৰ লাইব্ৰেৰীটো মানে উঠাই লৈ যাবৰ কাৰণে তেওঁ কামনা কৰিছে, বিশেষকৈ আমাৰ EM চাহাবে কামনা কৰিছে আৰু আমি সকলো ৰাইজে আজি আহি গোট খাই এই সভাখন মানে সাফল্যমণ্ডিত কৰিছে। এইখিনি আমাৰ এইটো লাইব্ৰেৰীৰ পৰাও তেনেধৰণৰ বহুতো কিতাপ আমি যোগাৰ কৰিব লাগিব। মই কৈছোঁ মোৰ ফালৰ পৰা মোৰ নিজৰ কিতাপ নহ'লেও বিভিন্ন কিতাপ মই 100খন কিতাপ ইয়াত মই দান কৰিম। 100 কিতাপ, এখন দুখন নহয়, 100 কিতাপ পৰাপক্ষত মই তাতোকেও বেছিকৈ দিম। কিন্তু মই আমাৰ কমিটিক কৈছোঁ যে লাইব্ৰেৰীৰ কাৰণে আমাৰ অতিকৈ প্ৰয়োজন হৈছে ৰেক।